হেল্ল' হিয়াৰ মধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সেইটো টাইমত কোৱা কথাবোৰ যে মোৰ ইমানেই বেছি বেলবেলালো নহয়, সেইটো কাৰণে মই এতিয়া আঁতৰাই দিছোঁ, ভইচ অভাৰ দিছোঁ মানে সেইটো কাৰণে। মোৰ এই অদ্ভুত লুকটোলৈ কিন্তু একদম নাযাব দেই। একচুৱেলি আমি সেইটো টাইমত এফালে যাবলৈ ওলাই আছোঁ, ক'ত যাম জনাই আছোঁ, কিন্তু তাৰ আগতে এইটো চাওকচোন। তাইৰ এই মৰম লগা মুখখনলৈ নাযাব আকৌ দেই, বহুত দুষ্ট। পিছে সেইবোৰ শিকোৱা মানুহজনীও ময়েই বাৰু। এয়া তিনিওজনী ৰেডি হৈ ওলাই আহিছোঁ। মিচিকিৰ উৎপাত চাওকচোন, বাপেকৰ লগত গাড়ী চলাবলৈ লাগে। ক'ৰবাত গ'লে যে গোটেই ৰাস্তাটো বাৰ কোচত কচালি কচালি এনেকৈয়ে যায়। এতিয়া আকৌ এইফালে চাওক, কি হৈছে তাইহে পিন্ধিব। ইচ হাঁহি চোৱা তাই। বাৰু ফাইনেলি আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন পাইছোঁহি। আৰু এইফালে গাড়ী আনিব নিদিয়ে, অকণমান খোজকাঢ়ি আহিব লগা হৈছে। হ'ব দিয়কচোন, কিবা এটা ভাল পাবলৈ হ'লে অলপতো কষ্ট কৰিবই লাগিব। वैसे भी ৱাকিং ইজ গুড ফৰ ইয়ৰ হেল্থ। ৱাও, ইমান কিবা এটা ধুনীয়া লাগিছে নহয়। এইখিনিতে এইটো এটা মন্দিৰ আছে, আৰু সেইফালে সেয়া বা যে গৈ আছে, সেইফালেদি গ'লে আমি নদীখন আৰু ধুনীয়াকৈ দেখিম। গাইজ মই এইখিনিতে ৰৈ গ'লোঁ জানে, ইমান বেছি ধুনীয়া লাগিছে নহয়। এই ঠাইখনক দ্য লোনলি ট্ৰী বুলি কয়, গুৱাহাটীৰ চন্দ্ৰপুৰ ফালে আছে। মই যে গুৱাহাটী হেন মহানগৰীত ইমান এটা ধুনীয়া নেচাৰেল ভিউ থকা ঠাই পাম বুলি ভবাই নাছিলোঁ। মই ইয়ালৈ আহি এই যে মন্ত্ৰমুগ্ধ হোৱা বুলি কয়, সেইটোৱে হৈ গ'লোঁ চাগে। আমাৰ এজনী আকৌ পানী দেখি একদম ক'ব নোৱাৰা হৈ দৌৰি গৈছে। অলপ পিছত দেখাই আছোঁ কি হৈছে। সেয়া দেখিছে, অলপ অলপকৈ সোমাই সোমাই গৈছে। এয়া চাব হা কি হয়। এইয়া চাওক, সোমালে মানে গোটেইজনী সোমাই গ'ল একেবাৰে আঁঠুলৈকে। এতিয়া আকৌ ভৰি ধুবলৈ যাবলৈকে ভয় কৰিছে। মিচিকিৰ কথা শুনিছে, কুকুৰক দেখি মানে ক'ব নোৱাৰা হৈ গৈছে। বা কেনেকৈ সোমাই গৈছিলি? গৈ পায়েই এইবোৰ হৈছে জানেনে। মোৰ যে তাৰ পৰা আহিবলৈকে মন যোৱা নাছিল। ইমান ধুনীয়া পৰিৱেশ, কাৰণো মন যাব নহয়নে? অহাৰ আগে আগে ছানছেটত দুখনমান ফটো তুলিলোঁ, ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, সেয়ে এড কৰি দিলোঁ। জনাবচোন দেই কেনেকুৱা হৈছে। এইয়া আমি পালোহি আমাৰ ছেকেণ্ড ডেষ্টিনেশ্যন, দ্য আৰোহণ ৰিজৰ্ট। ইয়াৰো পৰিৱেশটো যে ইমান ধুনীয়া নহয়। ইয়াতে ৰৈ ৰৈ বিনালে ছবিখনৰ দুটামান শ্বট শ্বুটিং হৈছিলে ইয়াত। ভিনদেউৱে সেয়াকে কৈ কৈ গৈ আছিলে আমাক। এইফালে আছিলে এখন ৰেষ্টুৰেণ্ট, আৰু এইফালেও এখন ৰেষ্টুৰেণ্ট আছে। আমি এতিয়া যোনফালে গৈ আছোঁ তাৰ অপজিট ছাইডে থকা ৰেষ্টুৰেণ্টখন তেতিয়ালৈ বন্ধ কৰিছিলে, সন্ধ্যাও লাগিছিলে। সন্ধ্যা লগাৰ পিছত সেইখন খোলা নাথাকে। এতিয়া এইটো ছাইডে এখন ৰেষ্টুৰেণ্ট আছে, সেইখনলৈ যাম। সেইখনৰো দুটামান শ্বট আছিলে ৰৈ ৰৈ বিনাল এখনত। আৰু পৰিৱেশটো যে ফুলৰ সৈতে ইমান ধুনীয়া লাগিছিলে নহয়। এনেও মই ফুল ভাল পাওঁ, আমাৰ ঘৰতো যথেষ্ট ফুল আছে। সেইফালে ৰেষ্টুৰেণ্টখন, ইখন ৰেষ্টুৰেণ্ট মানে একেখনেই ৰেষ্টুৰেণ্ট, কিন্তু এখন পাহাৰৰ ওপৰত আছে। সেই পাহাৰৰ ওপৰত থকা ৰেষ্টুৰেণ্টখন তেতিয়া আমি যোৱালি বন্ধ কৰি দিছিলে। তাত কিছুমান থকা মানুহ থাকিবলৈও আহে দিয়কচোন, সেই থকা মানুহখিনিৰ কাৰণে খুলি দিয়া হয়। এইফালে দেখিছেনে, এইখিনি জেগা ওলাই ৰৈ ৰৈ বিনালে ছবিখনত। আৰু এইখিনি অকণমান ৰাতিৰ ভিউ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আৰু এনেকুৱা পানী হওক, মানে পাহাৰ পানী এইবিলাক মানে মোৰ বহুত ভাল লাগে। যেনে অকণমান আৰু চাল দিছোঁ আৰু। ভিডিঅ'টো কিন্তু বহুত দিন পুৰণি, পূজাৰ আগৰে, কিন্তু এনেকৈ ভিডিঅ' আপলোড কৰিবলৈ মনো যোৱা নাছিলে। তুমি টেঙা টুকুৰাহে পালা, নিদিলে মায়ে। পৰিৱেশটোও নাছিলে ভিডিঅ' আপলোড কৰাৰ, সেইটো কাৰণে মই আপলোড কৰা নাছিলোঁ। মিচিকি অকণমান সৰুৱে আছিলে তেতিয়া, খোজকাঢ়িব পৰা হৈয়ে থকা নাছিলে, মানে থিয় টঙা দিছিলেহে মিচিকি। চাওকচোন, চব তাই জানে
সেইখনে যে মুখ মুছে তাই এনেকৈ মাকৰ ফালে দি দিছে। তই যে হেৰি মোহাৰিছিলি, ভৰি যে মোহাৰিছিলি দেখিছিলে আকৌ, সেইটো কাৰণে দিছে আৰু দৰকাৰ হ'বনি। খালোঁ বোলো, যাওঁ আৰু এয়া আমি তিনিজনী ওলাই আহিছোঁ। ভিনদেউ পে'মেণ্ট কৰিবলৈ গ'ল। ঠাণ্ডা লাগিছে। সঁচাকৈ কৈছোঁ, মই যে ক'ৰবাত গ'লে গোটেই ৰাস্তাটো এনেকৈ টোপনিয়াই যাওঁ, কিন্তু গৈ পোৱাৰ পাছত মোৰ সমান এনাৰ্জেটিক কোনো নাই। বাৰু বাকী আহি পালোহি, আজিলৈ বাই।